মূল্য বৃদ্ধি হৈছে ছাৰে কি কৈছে ছাৰে কৈছে যে বিদ্যুতৰ যদি মূল্য বৃদ্ধি হৈছে তেতিয়াহ'লে আপোনালোকে গছৰ তলত যাব গৰম লাগিলে গছৰ ফ'ৰলেনত চব কাট খাই গ'ল নহয় আমাৰ ফ'ৰলেনত গছ কাট খাই গ'ল কথা ক'ব লাগিছে উপায় নাই নি প্লাষ্টিকৰ গছ ল'ব প্লাষ্টিকৰ গছৰ তলত জিৰণি লওক প্লাষ্টিকৰ গছৰ লগত জিৰণি লওক আপোনালোকে ফেন চলাই বিদ্যুতৰ মূল্য বৃদ্ধি কৰি দেশখন ধ্বংস কৰিব বিচাৰিছে দেশ স্মাৰ্ট হৈ গৈছে গম পাই নে নাপায় স্মাৰ্ট চিটি হৈছে স্মাৰ্ট পুলিচ হৈছে স্মাৰ্ট ট্ৰেইন হৈছে স্মাৰ্ট ট্ৰেইনত মানুহ মৰিছে ঠিক আছে স্মাৰ্ট ট্ৰেইনত মানুহ মৰিছে এনেকুৱা গেলা গৰমত এনেকুৱা গৃহস্থ ঘৰত কাম কৰিবলৈ আহিলে জান মৰি যাব গম পাইছে নাই আৰু এই খেচেৰা গৃহস্থ এইটো নিশ্চয় মনে মনে মোৰ পেটৰ কেঁচুকুমনি মৰি গৈছে ৰাতিপুৱাৰ পৰা এক কথাই খোৱা গম পাইছ আজি পুৰা দবাই খাম তেতিয়া পটাপট ধুব বৰ ভোক লাগিছে ৰৈ থাকিব লাগে ৰাতিপুৱাৰ পৰা আজি পুৰা ভোক লাগিছে বুজিছনে পুৰা দবাই খাম আজি পুৰা ভোক লাগি আছে আজি দবাই খাম আজি পুৰা দবাই খাবি একো খোৱা ৰাতিপুৱাৰ পৰা খানাটো খালি ভাল হ'লে হয় পুৰা দবাই খাম আজি তুমি তাতে যোৱা মই হেৰি কৰিছোঁ দেই আহিল পানীটো খোৱাকৈ খাই দেই কি চাই আছ দবাই খা 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 যাদু দে দাদা শুনকচোন ৰুটি এখন দিয়কচোন কি হ'ল ৰুটি এখন দিব নেকি ৰুটি আৰু লাগে ৰুটি এখন মই দি দিম বাৰু কথা নাই কিন্তু কিবা হ'লে ৰিক্স তহঁতৰ কিহৰ ৰিক্সৰ কথা ক'লে তহঁতি হ'বলৈ গম নাপাওঁ কিবা হ'লে কিন্তু পিছত ৰিক্স তহঁতৰ এটা ৰুটিৰ পাৰ্মিশ্যন আছে মই এটা দিছোঁ নেক্সট ৰুটিৰ কিন্তু ৰিক্স সম্পূৰ্ণ তহঁতৰ তুমি ফোন কৰা আমি কি ভুল কৰিলো ছাৰ আমি কি ভুল কৰিলো ছাৰ কি ভুল কৰিলে সুধিছ তই নতুন নিৰ্দেশনা নাজানো নাজানো ছাৰ তই নতুন নিৰ্দেশনা নাজানো চৰকাৰী নতুন নিৰ্দেশনা তই নাজানো এই নতুন চৰকাৰৰ নিৰ্দেশনা মতে এটাতকৈ যদি বেছি ৰুটি খাৱ তেতিয়াহ'লে আইনগতভাৱে দণ্ডনীয় 5 বছৰ জেইল পুৰা 5 বছৰ জেইল হ'ব পুৰা 5 বছৰ জেইল হ'ব ছাৰ পুৰা 5 বছৰ ভোক লাগিছিলে কাৰণে খাইছিলো পেটটো ভোক লাগিছিলে কাৰণে খাইছো আমাৰ ছাৰহঁতে দেশৰ কাৰণে কিমান চিন্তা কৰি আছে নতুন অৰ্ডাৰ জাননে নাজানো তহঁতি সেই এটাতকৈ বেছি ৰুটি খোৱাৰ কাৰণে দেশৰ মূল্য বৃদ্ধি হৈছে ছাৰহঁতৰ নতুন নিৰ্দেশনা তহঁতি জাননে নাজানো ছাৰে কি কৈছে যে এটাতকৈ বেছি যদি ৰুটি খাইছ সেইটো কাৰণে বস্তুৰ দামবোৰ বাঢ়িছে বস্তু বেছিকৈ খাওঁ কাৰণে তহঁতি বস্তুৰ দাম বাঢ়িছে তহঁতি দেশৰ বস্তুৰ দাম বঢ়াবলৈ আহিছ তহঁতি কিমান ডাঙৰ অপৰাধ কৰিছে জানো আমাৰ ছাৰহঁতে কিমান চেষ্টা কৰি আছে বস্তুৰ দাম কমাবলৈ আৰু তহঁতি ৰুটি খাই বস্তুৰ দাম বঢ়াবলৈ আহিছ ৰুটি খাই বস্তুৰ দাম বঢ়াবলৈ জেলত চালান দিব লাগিব আৰু বস্তু ফেনো লৈ আছে সিহঁতি ফেনো চলাইছে চলি আছে চব ফেন চলাইছে নো লাগে গৃহস্থক মাতা কোন আছে গৃহস্থ চাওঁ ওলাক আপুনি আগলৈ আহক নমস্কাৰ কওকচোন আপুনি আগলৈ আহক চিধা আপুনি
আপুনি আপোনাৰ ঘৰত কাম কৰা মানুহক 2টা ৰুটি খুৱাইছে হা এটা ৰুটিতকৈ বেছি খুৱাবলৈ চৰকাৰে হাক দিছে নে নাই মই সিহঁতক কৈছোঁ না বোলক আপুনি মই কৈছোঁ সিহঁতক কৈছোঁ না আপুনি ৰ'ব এতিয়া আপুনি এক্টিং কৰিব নালাগে এইবিলাক আৰু ফেন চলাইছে যে ফেন কেলে চলাইছে আপুনি ফেন কেলে চলাইছে আপুনি হা ফেন লগাইছে যে হা ফেন লগাইছে কেলে আপুনি ছাৰে আমাৰ অধ্যক্ষ ছাৰে কি কৈছে হা যে যদি আপোনালোকে বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে হা গৰম দিনত ফেন চলোৱাৰ কাৰণে বিদ্যুতৰ মূল্য বৃদ্ধি হৈছে হা ছাৰে কি কৈছে ছাৰে কৈছে যে বিদ্যুতৰ যদি মূল্য বৃদ্ধি হৈছে তেতিয়াহ'লে আপোনালোকে গছৰ তলত যাব গৰম লাগিলে গছ ছাৰ ফ'ৰেনত চব কাট খাই গ'ল নহয় আমাৰ ফ'ৰেনত গছ কাট খাই গ'ল কথা ক'ব লাগিছে উপায় নাই নি প্লাষ্টিকৰ গছ লগাওক প্লাষ্টিকৰ গছৰ তলত জিৰণি লওক প্লাষ্টিকৰ গছৰ লগত জিৰণি লওক আপোনালোকে ফেন চলাই বিদ্যুতৰ মূল্য বৃদ্ধি কৰি দেশখন ধ্বংস কৰিব বিচাৰিছে আমাৰ ছাৰহঁতে কিমান কষ্ট কৰি আছে দিনে নিশাই গৰমত ঘামি ঘামি এই দেশৰ কথা চিন্তা কৰিছে দিনে ৰাতি ছাৰে ঘৰত ফেন নলগায় আৰু আপোনালোকে এই কাম কৰা মানুহক ফেন লগাই পেলাই দেশৰ মূল্য বৃদ্ধি কৰিছে এইজনক এৰেষ্ট কৰা এইজনক এৰেষ্ট বালে আকৌ ক্ষমা কৰি চুপ ৰ'ব ছাৰ আৰু এটা বস্তু চাওকচোন এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱাই নাই এইখন মিটাৰটো চালে লগোৱাই নাই চব এতিয়ালৈকে আপুনি স্মাৰ্ট মিটাৰ লগোৱা নাই সেইবোৰ আমাৰ এইফালে নাই নহয় বহাই নাই এতিয়ালৈকে আপুনি ঘৰত স্মাৰ্ট মিটাৰ লগোৱা নাই আমাৰ ফালে অহাই নাই অহা নাই মানে আপুনি নিজৰ ফালৰ পৰা আবেদন কৰিব লাগে নে নালাগে দেশ স্মাৰ্ট হৈ গৈছে গম পাই নে নাপায় স্মাৰ্ট চিটি হৈছে স্মাৰ্ট পুলিচ হৈছে স্মাৰ্ট ট্ৰেইন হৈছে স্মাৰ্ট ট্ৰেইনত মানুহ মৰিছে ঠিক আছে স্মাৰ্ট ট্ৰেইনত মানুহ মৰিছে গোটেইখন স্মাৰ্ট হৈ গৈ আছে স্মাৰ্ট মিটাৰ নেকি সেই জানো চাপ বৰ বিল আহে ছাৰে দেশ স্মাৰ্ট কৰিবৰ কাৰণে ইমান চেষ্টা কৰিছে আপুনি বিল দিব নোৱাৰে আপুনি দেশত ৰহি নেকি স্মাৰ্ট দেশত ৰহি